প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ নিৰ্মাণত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ। তিনিচুকীয়া জিলাৰ ডিগবৈ লক্ষীপথাৰ পঞ্চায়তত পোহৰলৈ আহিছে এই দুৰ্নীতি। তিনিচুকীয়া জিলাৰ ইটাখুলি উন্নয়ন খণ্ডৰ লক্ষীপথাৰ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত ঘৰ নিৰ্মাণত ভয়ংকৰ দুৰ্নীতিৰ ঘটনা পোহৰলৈ আহিছে। লক্ষীপথাৰ পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ পানধোৱা গাঁৱৰ এজন হিতাধিকাৰী আৰু লাওপতি উজানিচুক গাঁৱৰ এগৰাকী ভুক্তভোগী হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাত নিজ মুখেৰে কোৱা বক্তব্যৰে পোহৰলৈ আনিলে পঞ্চায়তত হোৱা বৃহৎ কেলেংকাৰীৰ কথা। এই ঘটনা পোহৰলৈ অহাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত। উল্লেখ্য যে তিনিচুকীয়া জিলাৰ ইটাখুলি উন্নয়ন খণ্ডৰ লক্ষীপথাৰ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাত হৈ থকা এই ব্যাপক কেলেংকাৰীত পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ, পঞ্চায়তৰ সভাপতিকে আদি কৰি বিজেপিৰ বহুকেইজন নেতা, ঠিকাদাৰ আদি সকলো জড়িত হৈ আছে বুলি অভিযোগ উত্থাপিত হৈছে আৰু ভুক্তভোগী ৰাইজে নিজ মুখে এই কথা স্বীকাৰো কৰিছে। মই বিজেপি চৰকাৰৰ মই ডাঙৰ মানুহবিলাকক মই প্ৰথমতে দোষী কৰিবলৈ যোৱাৰ আগত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চৰণত ধৰি মই প্ৰথমে সিহঁতৰ পৰা মই ক্ষমা বিচাৰিছোঁ। কিন্তু লক্ষীপথাৰ বিজেপি পঞ্চায়তে যে ইমান দুৰ্নীতি কৰিব মই ভবা নাছিলোঁ। মই বিৰাট ভাল পাইছিলোঁ মই বিজেপি চৰকাৰক। মই ছোৱালীৰ বিয়ালৈ থোৱা ছাগলী বিক্ৰী কৰিও মই বিজেপি যেতিয়া চৰকাৰখন গঠন হৈছিলে তেতিয়া মই গাঁৱৰ ৰাইজক মই পাৰ্টি খুৱাইছিলোঁ। পানধোৱা ফিল্ডত খাচী ছাগলী দি পাৰ্টি খুৱাইছিলোঁ। মোৰ আছে কি ঘৰখন চব চাওক আপোনালোকে কি আছে। আপোনালোকে এখন চাইকেল দেখিছেনে মোৰ ঘৰত? ভাল চাইকেল এখন দেখিছেনে? এখন মটৰ চাইকেল দেখিছেনে? এখন টিং দেখিছে মোৰ ঘৰত? ভাল এখন ছুপাৰ চিট দেখিছে মোৰ ঘৰখন? আপোনালোকে প্ৰথম চাওক। তাৰপিছত মোৰ এই ঘৰটো যেতিয়া আহিছিলে প্ৰেচিডেণ্ট হেৰিয়ে মোক ৱাৰ্ড মেম্বাৰে দেখিলোঁ আহি ক'লেহি যে আপোনালোকৰ পইচা সোমাই আছে চৰকাৰক, ঘৰ এটা বনিব। তেনেকৈ বুলি জনাত মই কেনে পটাপট মই নিজৰো দুই এটা পইচা আছিলে কাম বন কৰি পইচা উলিয়াই মই ঘৰতে মোৰ নিজৰ জোঁৱাইটো মিস্ত্ৰী আৰু আমাৰ ল'ৰাটোৱে যোগালী কৰে বুলি ধুম মই গিটি চিটি আনি কেনে ধাৰ ৰিং কৰি অপূবৰ দোকানৰ পৰা ধাৰ কৰি মই ঘৰটো আধা উঠালোঁ, ফাউণ্ডেশ্যনটো উঠালোঁ, খুঁটা উঠালোঁ। খুঁটাখিনি উঠোৱাৰ পিছত মোৰ ইটা গাঁঠিবলৈ পইচা নাই। ইটা গাঁঠিবলৈ পইচা বিচাৰি মই ৱাৰ্ড মেম্বাৰে ক'লে পইচা সোমালে বুলি কোৱা কাৰণে মই দুদিনমানৰ পিছত গৈছোঁ ৱাৰ্ড মেম্বাৰৰ ওচৰলৈ। ৱাৰ্ড মেম্বাৰে ক'লে পইচা হেৰি বোলে নিজে ঘৰ বনালে আধা উঠাই ল'লেহে পইচাটো দিম। তেতিয়াহ'লে মই ক'লোঁ তেতিয়াহ'লে মোৰতো পইচা পাতি তেনেকৈ নাই, আপোনালোকে ঘৰটো আহিছে বুলি কোৱা কাৰণে মই সেই ঠিকাদাৰ হেৰি দোকানৰ পৰা ধাৰ ৰিং কৰি পইচাটো আনি কেনে মই ঘৰ তৰিছোঁ। সেই পইচা যদি মোক উলিয়াই নিদিয়ে মই তেতিয়াহ'লে কেনেকৈ ঘৰ বনাম? সেনে বুলি কোৱা দুদিনমানৰ পিছত আকৌ ঠিকাদাৰ আহিলে, মনদীপ গগৈ বুলি কয় নেকি গাঁৱৰে এজন, তেওঁ কৈছে মোৰ নামত ঠিকাদাৰ ঘৰটো আহিছে, মই ঠিকাত লৈছোঁ, যদি মোক নিদিওঁ ঘৰটো বনাবলৈ তেতিয়াহ'লে মোক পইচা লাগিব, তেতিয়াহে পইচাটো উলিয়াই দিম। মই তেতিয়া কৈছোঁ চৰকাৰে মোকহে পইচাটো দিছে, চৰকাৰে মোক পইচাটো দিছে নে ব্যক্তিগত এজন ঠিকাদাৰক পইচা দিছে? যদিহে মোৰ ঘৰটো বনাবলৈ চৰকাৰে মোক পইচা তেতিয়াহ'লে মই নিজে বনাম। তেতিয়াহ'লে মই আপোনালোকক কিয় দিম? মই নিজে মোৰ ঘৰত চাকৰি বাকৰি নাই, মোৰ ল'ৰা এটি আছে, মই ল'ৰাটিক ধুনীয়াকৈ যদি দুটা ঘৰ বনাই দিব পাৰোঁ, দুকোঠা ধুনীয়াকৈ আহল বহলকৈ বনাই দিব পাৰোঁ, ইয়াতে আমি জীৱনটো কটাব পাৰিম। আপুনি এতিয়ালৈকে চৰকাৰী হেৰিৰ পৰা পইচাটো পাইছে নেকি? চৰকাৰী পইচা মানে মোৰ বেংকত পইচাটো আছে বুলি গম পালোঁ, পাছবুকখন দিলেহি তেওঁলোকে বহুত দিনত, কিন্তু বেংকলৈ মই দুবাৰ গ'লোঁ, পইচাটো উলিয়াই দিয়া নাই। বেংকে ক'লে এখন পঞ্চায়তে লিখি দিলেহে পইচাটো দিম। মই তেতিয়া কৈছোঁ মোৰ নিজৰ পইচা মোৰ 9,000 মান সোমাই আছে, 9,500 10,000 মান হ'ব, সেইকেইটা মোক পইচা দিয়ক, মই ইটা আনিব পাৰিম, চিমেণ্টখিনি আনিব পাৰিম। আপোনাৰ পাছবুকখন এতিয়া তাৰমানে হেৰি হৈ আছে, বন্ধ হৈ আছে। হয়, মোৰ এখনেই পাছবুক আছে, মোৰ কোনো চাকৰি বাকৰি নাই, মই পে'মেণ্ট পাবলৈ সেই এখন পাছবুকতে যিকেইটি পইচা জব কাৰ্ড কৰি পইচা আছিলে বহুত দিনতে জব কাৰ্ড কৰা, সেই পইচাকেইটাই সোমাই আছিলে। তাৰপৰা এতিয়া চৰকাৰে মোক পইচাটো সোমাই দিছে। যদিহে তেওঁলোকে মোক এইটো চৰকাৰ পইচাটো নালাগে তেতিয়াহ'লে মোৰ নিজৰ পইচাটো দিব লাগে। প্ৰেচিডেণ্টৰ ওচৰলৈ গ'লোঁ দুদিনমানৰ পিছত তুমি আহিবা বুলি ক'লে। এতিয়া আপোনালোকৰ কি সমস্যা হৈছে ঘৰটো? এতিয়া সমস্যাটো এটা হৈছে, মোৰ ঘৰটোতো দেখিছে আপুনি, ওপৰত পলিথিন পৰি আছে, আপুনি চব গোটেই উঁয়ে মাটি তুলি অৱস্থা নাই। মই ঘৰটো যদি এতিয়া অলপ আগতে যদি মই তৰি ল'ব পাৰিলোঁ হ'লে, যেন তেন সোমোৱাৰ ব্যৱস্থা কৰি ল'ব পাৰিলোঁ হ'লে, আন একো নেলাগে, মোৰ ওপৰত পানী নপৰা হ'লেই হৈ যাওঁ, মই এনেকৈ সোমাই থাকিম। বাৰিষা সমস্যাটো অগণন সমস্যা। এতিয়া বাৰিষা তেখেতলোকে মোক গোটেই পইচাখিনি দি দিলে, আপোনালোকে ৰাস্তাটো থকা এটা পাথৰ নাই, মোৰ পলিটোৰ পৰা আপুনি চাওকচোন, আপুনি তিনিআলিলৈকে এফালে পানধোৱা তিনিআলিলৈকে চাওকচোন, আপুনি এটা পাথৰ আছেনে আলিটো ভাল? এতিয়া মই বাৰিষা হ'লে মোক গোটেই পইচাখিনি দি দিলেও মই পঞ্চায়তে পইচাখিনি দি দিলেও মই ঘৰ বনাব নোৱাৰোঁ, কাৰণ হাজিৰা হওক 2-3 কিলোমিটাৰ দূৰৰ পৰা মই ঠেলা টানোতে মোৰ পইচাখিনি যাবগৈ, লাভ কিটো হ'ব মোৰ? মোৰ নাম শ্ৰীমতী ডালিমী বৰা, মই পানধোৱা গাঁৱৰ স্থায়ী বাসিন্দা। মোৰ ঘৰটো কেশৱ হাজৰিকা নামৰ ঠিকাদাৰ এজনে লৈছিলে। 2019 চনৰ 2 এপ্ৰিলৰ পৰা মোৰ ঘৰটো আৰম্ভ হৈছিলে, কিন্তু এতিয়ালৈকে মোৰ ঘৰটো আৰম্ভ হোৱাৰ পৰা শেষ নহ'ল। তেওঁ কেতিয়াবা বহুত দিনৰ মূৰত এবস্তামান বা দুবস্তামান চিমেণ্ট পেলায়, তাৰপৰা মই ফোন কৰিলেও তাৰমানে ফোনটো ৰিচিভ নকৰা হ'ল। এতিয়া সেইদিনা মই ভাইটি মোবাইলৰ পৰা ফোন কৰোঁতে ফোনটো ৰিচিভ নকৰিলে, আৰু মই অকলহে মানুহ, এই ইয়াত মই বাৰান্দাত টিং দি বা হেৰি কৰি মই থাকিবলগীয়া হৈছে।
এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী পৰ্যায়ত লক্ষণীয় হ'ব। ব্যুৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট ভইচ অসম।